ফল বিলাবৰ কাৰণে কি ক'ব বিচাৰে? মই আজি নিজে আহিছোঁ অসহায় মানুহবিলাকৰ হেল্প কৰাটো ভগৱানৰ এটা অৱদান বুলি মই ভাবোঁ। সেই এটা নীতিতে লৈ পেলাই মই আহিছোঁ ইয়াতে, মোৰ বেলেগ আৰু কোনো উদ্দেশ্য নাই। আপুনি কিমান গাঁওখন ইতিমধ্যে সামৰি লৈছে? আজিলৈকে 55টা গাঁও আমাৰ কমপ্লিট হৈ যাব। 55টা গাঁও কমপ্লিট হৈ যাব। তাতে টোটেল 1650 ফেমিলি আমি ভিতৰত অলৰেডি কৰা হৈ গ'ল। আপুনি কি ধৰণৰ বস্তু বিলাইছে? তাতে আমি দিছোঁ দালি, তেল, চাউল, নিমখ, চাবোন, আলু, মাস্ক এইবিলাকে দিছোঁ। আপুনি কি কাৰণে ওলাই আহিছে? যেতিয়া গভৰ্ণমেণ্টৰ পৰা এই সংকটৰ টাইমত বহুত অনুৰোধ মই দেখিলোঁ আৰু স্পেচিয়েলি আমাৰ ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেওঁ বহুত কণ্ট্ৰেক্টৰ বিলাকৰ পৰাও সহায় বিচাৰিছিল। সেইটো মই নিউজ মিডিয়াত চাই আছোঁ, কিন্তু মই তেওঁলোকৰ যোগাযোগ কৰিব পৰা নাই। সেইটো কাৰণে মই ডাইৰেক্ট এজন কণ্ট্ৰেক্টৰ হিচাপে যিমান পাৰে মানুহবিলাকৰ সহায় কৰাৰ কাৰণে মই ওলাই আহিছোঁ। সোশ্যাল ডিষ্টেন্স মেইনটেইন কৰাৰ কাৰণে চৰকাৰে আহ্বান কৰিছে। আহ্বান কৰিছে, সেইটো মই যিমান পাৰে আহ্বান কৰাৰ কাৰণে মই ৰিকুৱেষ্ট কৰি আছোঁ। আৰু মই য'তে যাওঁ তাতে আমাৰ থানাত অচিবিলাকৰ লগত ডিছকাছ কৰি আহোঁ। ইহঁতৰো কয় যিমান পাৰে ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰাৰ কাৰণে, আৰু সেই ক্ষেত্ৰত আমি কনচিয়াছ আছোঁ। থেংক ইউ। মই তাক সহায় কৰি আছোঁ আগৰে পৰা। ইতিমধ্যে 34খন গাঁও দিয়াই হৈছে। আজিৰ পৰা আমি 7খন গাঁও আজি দিম। আৰু এই বৃক্ষাংবৰে মোক সহায় বিচাৰিছে, আপুনি শাৰীৰিক হিচাপে মোক সহায় কৰিব লাগে। মোৰ ভাতিজাই হয়, আপোনাৰ বৰ মানুহ হয়, কিন্তু মোৰ লগত বিৰাট একদম সৰুৰে পৰা। তো গতিকে আজি এই আমাৰ হেলৰ মই এইটো বৃক্ষাঙক মই খবৰটো দিছোঁ যে হেলত অলপ এই ওচৰ চুবুৰীয়াবিলাক গাঁওবিলাকৰ দুখীয়া মানুহ বেছি আছে, গতিকে তাতে দিওঁ। কিন্তু বৃক্ষাংবৰে এইটো কোনো চৰকাৰৰ নহয়, কোনো বেলেগৰ পৰা খুজি আনি নিজাববীয়াকৈ দিছে। সি এজন ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টাৰ হয়। এই নামটো লোকেল নামটো হ'ল বাপি, আৰু মোৰ ঘৰৰ নিয়াৰ এই যে থুৰিবাৰী, 1 নং থুৰিবাৰী, এই যে গুৱাবাৰী ওচৰত তাৰ ঘৰটো। গতিকে আমি বিৰাট ভাল লাগিছে। আৰু এনেকৈ গৰীব মানুহবিলাকক বহুত সহায় হৈছে। আৰু খোৱাৰ সৰঞ্জাম ব্যৱস্থা গ্ৰহণ কৰা তেনেকৈ চৰকাৰৰ ফালৰ পৰা কৰা নাই। মই তাৰ লগতে আহিছোঁ, মোৰ ঘৰ ৰমণীয়াচঙত, মই তাৰ লগত অলপ ঘূৰি আছোঁ। আমি গৰীব মানুহবিলাকক সহায় কৰি আছোঁ। নিশ্চয় গৰীব মানুহবিলাকে আমাক বহুত ভাল পাই আছে। তো গতিকে মই আজি এখেত খোৱাৰ সৰঞ্জামটো দিছে দালি, চাউল, নিমখ, চাবান, তেল, আলু। গতিকে ৰাইজ নাভাবিব অলপখিনি দিছে ইটিৰ কাৰণে আমাক ইমান সময় ৰাখিলে, কিন্তু চাওক দুখন ট্ৰাকেদি মাল লৈ আহিছে আপোনালোকৰ কাৰণে। বৃক্ষাঙক আপোনালোকে আলহী নহয় বা ভাগি বংশ নহয়, কিন্তু সি এটা মৰম। দুখীয়া মানুহবিলাকক মই অলপ সহায় কৰিম, এইটো লৈ মোক লৈ আহিছে যে খুৰা যাব লাগে। তো গতিকে আপোনালোকে এইটো লৈ নিজে ধন্যবাদৰ এটা হেৰি দিব যে বৃক্ষাংবৰে যে আমাক এইখিনি দি গৈছে, এইটো ধন্যবাদ সমৰ্থন দিছে আমাক। গতিকে ৰাইজ মই অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে এনেকৈ বৃক্ষাংৰ নিচা যদি আৰু 10জন মানুহ আহে তেনেহ'লে আমাৰ নিশ্চয় শান্তি আহি যাব।